শুদ্ধ মনেৰে খ্ৰীষ্টত প্ৰাৰ্থনা কৰা বিলাকে হৈতে ঐক্যৰে থাকা এক হৈ থাকা তেনেকে কৈছে এইটো কোৱা নাই যে তুমি মণ্ডলী এৰি পলাই যোৱা but only flee from the evil desire youthful lust you have to flee আপুনি তাৰ পৰা হে পলাই আহিব লাগে তেনেকা আমি আলোচনা কৰিলো অভিলাষ বিলাক দুৰ্বল নহয় অভিলাষ জগতৰ মায়া মোহ এইবিলাক বহুত ষ্ট্ৰং হয় আপোনাক আৰু মোক অভিলাষে আমি ৰাতি পাইছিলো অপব্যয়ৰ পুত্ৰৰ কথা হেক কৰি দিব পাৰে আপোনাৰ আধ্যাত্মিক জীৱন হেক কৰি দিব পাৰে আপোনাৰ পৰিয়াল জীৱন হেক কৰি দিব পাৰে আপোনাৰ সামাজিক জীৱন তেনে অভিলাষ জগতত আছে আমি এই অভিলাষপূৰ্ণ জগতত আছো আমি আলোচনা কৰিলো তেওঁ গথা হৈ তেওঁতে বিশ্বাসৰ ভিত্তিমূল ৰাখি তেওঁৰ পৰা আমি আঁতৰি নাযাবৰ কাৰণে তেওঁ সম্পূৰ্ণৰূপে আস্থা ৰাখি আমি প্ৰাৰ্থনাত সদায় থাকো হওক এতিয়া আমি প্ৰাৰ্থনা কৰো হওক কি বুলি কৈছে তুমি আজিৰ পৰা মোৰ আগত প্ৰাৰ্থনা কৰি নকবানে আমি এতিয়াই প্ৰাৰ্থনা কৰি প্ৰভুক নকমনে যে তুমি এই মোৰ যৌৱনকালৰ পথ দৰ্শক আহক আমি এটাই থিয় হওঁ প্ৰাৰ্থনা কৰিম